হেল্ল' এভৰিৱান, মই নিচিতা আৰু মই হৈছোঁ গহপুৰৰ পৰা এগৰাকী হোম বেকাৰ। ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ এগিলাচ পানীৰে উইথ চিয়া চিডছ। তাৰ পাছতেই ব্ৰেকফাষ্ট কৰিহে কামত লাগিছোঁ, নহ'লে কেতিয়াবা একো নোখোৱা নোবোৱাকৈয়ে কাম কৰি থকা হয়। যিহেতু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম চলি আছে, সেইবাবে আমাৰ কলেজৰ ক্লাছবোৰ ভালদৰে হোৱাই নাই। সেইবাবে এইকেইদিন ঘৰতে আছোঁ বাবে অৰ্ডাৰবোৰ কমপ্লিট কৰিবলৈ সুবিধাই হৈছে। আৰু এয়া দুপৰীয়াৰ সাজত আছিলে ভেদাইলতা নৰসিংহৰ সৈতে মাগুৰ মাছৰ জোল। সেয়া থাকিলে আৰু দালি কেলৈ লাগে। এইফালে এয়া কমপ্লিট কৰিছোঁ এটা হাফ কেজিৰ থিম কেক। আনফালে এইটো আছিলে এটা চকলেট মিনি কেক। কেক দুটা কমপ্লিট কৰিয়েই লাগি গ'লোঁ অৰ্ডাৰ থকা চিকেন পিজ্জাটো বনাবলৈ। আৰু যিসকলে পিজ্জা খাই ভাল পায় হাই বুলি এটা কমেণ্ট কৰি দিব। আৰু মই এতিয়াৰ পৰা কেকৰ লগতে পিজ্জা, বাৰ্গাৰ, কুকিজ, বন, ক্ৰীম বন আৰু ব্ৰেড সকলোৰে অৰ্ডাৰসমূহ ল'বলৈ ষ্টাৰ্ট কৰি দিছোঁ। যদি বিচাৰে অৰ্ডাৰ কৰিব পাৰিব। এইফালে এয়া হৈছে নেক্সট ডে কেকৰ অৰ্ডাৰ। কেকটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি সকলোৱে জনাব। তাৰ পাছতে এয়া এটা পনীৰ পিজ্জা কমপ্লিট কৰিলোঁ। আৰু এইফালে হৈছে এইটো এটা মিনি কেক। তাৰ পাছতেই কমপ্লিট কৰিলোঁ আৰু এটা চকলেট মিনি কেক। তাৰ পাছতেই আছিলে আকৌ মোৰ ক্ৰীম বনৰ অৰ্ডাৰ। এয়া বন কেইটাও কমপ্লিট কৰি ল'লোঁ। ক্ৰীম বনসমূহৰ পাৰ পিচ হৈছে 10 টকাকৈ আৰু যোনটো নৰ্মেল বন সেইটো মই 5 টকাকৈয়ে বিক্ৰী কৰোঁ। অৰ্ডাৰসমূহ কমপ্লিট কৰি আজৰি হৈছিলোঁহে, তাৰ পাছতেই আহিলে আকৌ মোৰ এটা ইমাৰ্জেঞ্চি হাফ কেজি কেকৰ অৰ্ডাৰ। আৰু তাৰ পাছতেই কমপ্লিট কৰিলোঁ 3টা চিকেন পিজ্জা। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। বাৰু আজিলৈ এৰিছোঁ।